আসসালামু আলাইকুম। এবাৰ এটা ৰুমৰ ভিতৰত 4ডাল মমবাতি জ্বলি আছিল। এই মমবাতিবোৰে তেওঁলোকৰ নিজৰ ভাষাত কথোপকথন আৰম্ভ কৰিছিল। তেতিয়া প্ৰথম মমবাতিডালে ক'লে, মই শান্তি, কোনেও মোক জ্বলাই ৰাখিব নোৱাৰে। মই এতিয়া নুমাই গৈ আছোঁ। এই কথা কৈ সেইটো নুমাই গ'ল। এইবাৰ দ্বিতীয় মমবাতিডালে ক'লে, মই হৈছোঁ বিশ্বাস। শান্তি যিহেতু নাই, সেয়েহে মই জ্বলি থকাৰ কোনো প্ৰয়োজন অনুভৱ কৰা নাই। মই এতিয়া নুমাই যাম। কথাটো শেষ কৰাৰ পিছত দ্বিতীয় মমবাতিডালো নুমাই গ'ল। তৃতীয় মমবাতিডালে এইবাৰ মুখ খুলিলে, মোৰ নাম ভালপোৱা। শান্তি আৰু বিশ্বাসৰ ভিতৰত কোনোৱেই নাই। সেয়েহে বেছি সময় জ্বলি থকাৰ নিচিনা শক্তি মোৰ নাই। মানুহবিলাকে মোক গুৰুত্ব নিদি এফালে আঁতৰাই ৰাখে। কেৱল মাত্ৰ সেইটোৱেই নহয়, তেওঁলোকে প্ৰিয় মানুহসকলকো পাহৰি যায়। কথাটো শেষ কৰিয়েই তৃতীয় মমবাতিডালো নুমাই গ'ল। অলপ সময় পাছত এটি সৰু ল'ৰা ৰুমটোৰ ভিতৰলৈ প্ৰৱেশ কৰিলে। তিনিটা নুমাই যোৱা মমবাতিৰ কাষত টিম টিম কৰি জ্বলি থকা 4 নং মমবাতিডাল চাই ল'ৰাজনে প্ৰশ্ন কৰিলে, তোমালোক জ্বলি থকা নাই কিয়? তোমালোক সম্পূৰ্ণৰূপে শেষ নোহোৱা পৰ্যন্ত জ্বলি থকা উচিত আছিল। ইয়াৰ পিছত ল'ৰাজন কান্দিবলৈ আৰম্ভ কৰিলে। এইবাৰ 4 নম্বৰ মমবাতিডালে মুখখন খুলিলে, ভয় নকৰিবা। মই যেতিয়ালৈকে জ্বলি আছোঁ, তুমি বিচাৰিলে মোৰ দ্বাৰা আকৌ বাকী মমবাতিবোৰ জ্বলাব পাৰিবা। মোৰ নাম আহা। ল'ৰাজনে আহা নামৰ মমবাতিডালেৰে এটা এটাকৈ বাকী মমবাতিবোৰ আকৌ জ্বলাই দিলে। গোটেই কোঠালিটো আকৌ উজ্জ্বল হৈ গ'ল। গল্পটো এটা ৰূপক, কিন্তু হাজাৰ হতাশা, দুখ আৰু সমস্যাৰ অন্ধকাৰত ডুবি গৈ আহা নামৰ পোহৰটো কেতিয়াও নুমাই যাবলৈ দিয়া উচিত নহয়। কাৰণ আশা নাথাকিলে আমাৰ জীৱনৰ পৰা শান্তি, বিশ্বাস আৰু ভালপোৱা অন্ধকাৰত হেৰাই যাব। কেতিয়াও নিৰাশ হ'ব নালাগে, আশা এৰিব নালাগে। ভিডিঅ'টো যদি ভাল লাগিছে অৱশ্যে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম। আসসালামু আলাইকুম।